সকলো সতীৰ্থলৈ এবাৰ একেলগে হাত উঠাই ট্ৰাইবেল আৰু আমাৰ নিজৰ জাতিৰ সেয়াই স্পষ্ট কথা। এই মঞ্চৰ পৰা যিসকল শাসক বিৰোধীৰ পাৰ্টীয়ে আজিৰ দিনত মুকল সেই কথা মই আজিয়ে আপোনালোকক কৈ থৈছো। ৰাইজ সংগ্ৰামী জিন্দাবাদেৰে সকলোলৈ এই যি আহ্বান, এই আহ্বান প্ৰত্যেকটো জনজাতি গাঁৱলৈকে নিব লাগিব। প্ৰত্যেকটো জনজাতি গাঁৱত থাকে আমাৰ এই ঐক্যতা প্ৰমাণ কৰিব লাগিব। সেই ট্ৰাইবেল ঐক্য জিন্দাবাদ, ট্ৰাইবেল ইউনিটি জিন্দাবাদ, ট্রাইবেল ইউনিটি জিন্দাবাদ, ট্রাইবেল ইউনিটি জিন্দাবাদ। জনগোষ্ঠীর জনজাতিকরণ সমবেত সংগ্ৰামী বন্ধুসকল, আমি আৰু বেছি সময় নকৰোঁ মিটিং, গতিকে ৰ'দত আপোনালোকে যি সময় আছে আৰু অলপ সময় আমাক দিয়ক। আমাৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰিবৰ বাবে সমগ্ৰ অসমৰ সমবেত হোৱা সংগ্ৰামী জনজাতি ৰাইজক মই আহ্বান কৰিছোঁ। এইবাৰ মই অনুৰোধ কৰিবলৈ বিচাৰিছোঁ, শক্তিশালী নেতা নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো ডাঙৰীয়াক নিজৰ বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ বাহিৰত বহুত ৰাইজ এতিয়া ৰৈ আছে, তেওঁলোক ৰাস্তাত আহিব পৰা নাই, গতিকে আমি ফিল্ডৰ শেষৰ ফালে ছেকেণ্ড গেট এটা আছে, আমি এইটো খুলি দিছোঁ। আপোনালোকে আছে, আমি এইটো খুলি দিছোঁ, আপোনালোকে ইফালে সোমাই আহিব পাৰিব।
অসমৰ ভূমিপুত্ৰ অসমৰ ভূমিপুত্ৰ আজিৰ এই চিচি তোমাৰ দ্বাৰা বিশাল গণসমাৱেশত এই সভা অতিথি মিচিং সাহিত্য সভা কাৰ্বি সাহিত্য সভা বৰ্তমানৰ প্ৰতিনিধিসকল আৰু সকলো আমাক ল'ব নালাগে অসম চৰকাৰ ভাৰত চৰকাৰক মই কৈছোঁ চিচিটোৱাৰ ত্যাগ সেই চেক্ৰিফাইচ আমি কৰি আহিছোঁ নিজ নিজ জাতি জনগোষ্ঠী সংগ্ৰামৰ মাজেৰে অসম এইসকল মহান নেতা ভীমবৰ দেউৰী ডাঙৰীয়াই আৰু বহুতো নেতা আছে সেই নেতাসকলে আমাৰ সুৰক্ষিত ভৱিষ্যতৰ জনজাতিসকলৰ সুৰক্ষিত ভৱিষ্যত এই জনজাতিসকলক শোষণ কৰিব বঞ্চনা কৰিব আমাৰ অধিকাৰক ধ্বংস কৰিব এই যে এই সুবিধা এই অধিকাৰ দি থৈ গৈছে আৰু আপোনালোকে জানে জনজাতি
জন্ম হৈ পেলাই প্ৰমাণপত্ৰ নহয়, তাৰপিছত কেৱল স্বাৰ্থত 19ত কা আন্দোলন প্ৰতি যদি এই কথা চিন্তা কৰিছে, এই কথা আমাৰ কাৰণে ভাল নহ'ব। ইয়াৰ কাৰণে এই মঞ্চ পৰা ভাৰত চৰকাৰ অসম চৰকাৰক আমি আহ্বান জনাইছোঁ, ভাৰত চৰকাৰক আহ্বান জনাইছোঁ 2019 চনত ৰাজ্যসভাত যি বিল তেওঁলোকে টেবল কৰিছে, ৰাজ্যসভাত যি বিল আনিছে, সেই বিল কোনো কাৰণত যাহাতে সেই বিল পাছ নহয়, তাৰ কাৰণে অসমৰ বৰ্তমানৰ জনজাতি আমি কোনো জাতি জনগোষ্ঠীৰ বিৰোধী নহয়, ছয় জনগোষ্ঠীৰ বিৰোধী আমি নহয়। তাহাঁতৰ লগত আমি সামাজিক সংঘাত কথা ক'বলৈ যাওঁতে আমাক আঙুলি দেখুৱাই পেলাই যাতে কথা নকয়, কাৰণ আমি কাৰো ক্ষতি কৰা নাই, কাৰো হিংসা কৰা নাই, কাৰো অন্যায়। এই কথাটো স্পষ্ট যে 8 বাৰ RGI ৰিজেক্ট কৰাৰ পিছত আৰু বিভিন্ন বক্ৰ পটৰে আজি তেওঁলোকক জনজাতি কৰিব বিচাৰিছে। এই কথাই আমাক মনত দুখ দিছে। আমাৰ অসমখনত এখন চৰকাৰ আছে, যি চৰকাৰে নহওক, আৰু যোৱাটো সময়ত আমি দেখিবলৈ পাইছোঁ অসমৰ সকলো ৰাজনৈতিক দল, অসমৰ সকলো জাতীয় দল ছাত্ৰ সংগঠন ভৱিষ্যতৰ কথা আছে। তেওঁলোকে আগবাঢ়ি গৈছে, যিসকলে আমি ভগৱান বুলি কয়। আমি স্বৰ্গৰ পৰা তাৰিখত অসমৰ বিভিন্ন মুখ্যমন্ত্ৰী হৈ গ'ল।